Hello students, আজি আমি তোমালোকৰ পাঠ্যপুথিৰ টেক্সটবুকৰ এক্সাৰসাইজ 4.3 অনুশীলনী 4.3 part 21 টো চাম খণ্ড 21 টো ওকে ইয়াত আমি কোৱেশ্চন নম্বৰ 3 ৰমান নম্বৰ 2 আৰু ৰমান নম্বৰ 3 দুটাই কৰিবলৈ চেষ্টা কৰিম at first ৰমান নম্বৰ 2 টো if the point p, 4 lies on the graph of the equation 4x plus y equal to 16 find the value of p কি কৈছে যদি p, 4 বিন্দুটো 4x plus y equal to 6 লেখডালৰ ওপৰত থাকে তেন্তে p মান উলোৱা সো আমাক ইয়াত কি বুলি কৈছে p, 4 যোনটো পইণ্ট আছে p, 4 পইণ্টটো বিন্দুটো কি কৰিব 4x plus y equal to 6 এই সমীকৰণটোৰ 4x plus y equal to 6 ইকুৱেশ্যনটোৰ যোনডাল গ্ৰাফ হ'ব যোনডাল লেখ হ'ব হয় না আমি গম পাওঁ ই এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল হয় আৰু ইয়াৰ লেখডাল কেনেকুৱা হ'ব ইয়াৰ গ্ৰাফডাল এডাল ষ্ট্ৰেট লাইন হ'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণসমূহৰ বাবে যোনডাল আমি লেখ পাওঁ লেখডাল কি হয় এডাল ষ্ট্ৰেট লাইন হয় এডাল ৰেখাখণ্ড হয় আৰু এই ৰেখাখণ্ডডালত কি থাকিব বুলি কৈছে এই পইণ্টটো থাকিব সো আমি আগতে চাই আহিছোঁ যে যেতিয়া যিকোনো এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ যেতিয়া গ্ৰাফডালৰ ওপৰত যিকোনো এটা পইণ্ট থাকে তেতিয়া সেই পইণ্টটোক আমি ইকুৱেশ্যনটোৰ কি সলিউশ্যন বুলি ধৰিব পাৰোঁ হয়নে যেতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ লেখডালৰ ওপৰত যিকোনো এটা বিন্দু থাকে তেতিয়া সেই বিন্দুৰ মানগিটা মানে বিন্দুৰ স্থানাংকগিটা x আৰু y ভ্যালুটো কি হয় তেতিয়া সেই ইকুৱেশ্যনটোৰ সমীকৰণটোৰ কি হয় সমাধান হয় যদি ইকুৱেশ্যনটোৰ সমীকৰণটোৰ যদি সমাধান হয় তেন্তে আমি ইয়াত x ৰ জায়গাত x ৰ মানটো আৰু y ৰ জায়গাত y মানটো বহাব পাৰিম কাৰণ আমি জানো যেতিয়া p, 4 বুলি কওঁতে প্ৰথম মানটোৱে সদায় x ৰ ভ্যালু কথা কৈ আছিল আৰু সেকেন্ডটোৱে কাৰ কথা কৈ আছিল y ভ্যালু কথা কৈ আছিল সো আমি ইকুৱেশ্যনটো পুট কৰি দিও আৰু তাৰ আগত আমি লিখিবলগীয়া কথাখিনি মই অলৰেডি লিখি থৈছো টাইমটো বচাবৰ কাৰণে since point p, 4 lies on the graph of the equation 4x plus y equal to 16 যিহেতু p, 4 বিন্দুটো 4x plus y equal to 16 লেখডালৰ ওপৰত থাকে এটাকে therefore putting x equal to p and y equal to 4 in above equation we have এটাকে ওপৰৰ সমীকৰণটোত মানে ওপৰৰ এই সমীকৰণটোত আমি x ৰ মান p আৰু y মান 4 বহাই পেনে আমি ইয়াৰ পৰা ইজিলি কি কৰিব পাৰোঁ p ভ্যালুটো উলিয়াই ল'ব পাৰোঁ সো ইকুৱেশ্যনটো কিমান হয় ইকুৱেশ্যনটো হৈছে 4x plus y equal to 16 আমি অলৰেডি গম পালো ইয়াত x ৰ মান কিমান হয় x ৰ মানটো p হয় হয়নে কাৰণ প্ৰথম পইণ্টটো কি হয় x ৰ মানৰ কথা কয় আৰু ইয়াৰ মানটো কিমান আছিল p আছিল সো 4 আৰু x কি হৈছে পূৰণ হৈ আছে মাল্টিপ্লাই হৈ আছে 4 into x ৰ মান কিমান হয় p plus y মানটো কিমান হয় 4 কাৰণ দ্বিতীয় ভ্যালুটো সদায় y ভ্যালুটো কথা কয় সো 4 equal to 16 এটা সমাধান কৰি দিয়া 4 into p কিমান হ'ব 4p plus 4 equal to 16 next আমি কি কৰিম p মানটো লাগিলে আমি plus 4 টো নাইকিয়া কৰিব লাগিব আৰু plus 4 টো নাইকিয়া হ'বলৈ 4 minus 4 কৰিব লাগিব আৰু যদি আমি বাওফালে minus 4 কৰিছো তেন্তে আমি হুফালে 4 এটা minus কৰিব লাগিব কাৰণ এইবিলাক সমীকৰণৰ নিয়ম হয় ইকুৱেশ্যন সলভ কৰাৰ নিয়ম হয় সো নেক্সট কেনসেল আউট গ'ল 4p equal to 16 minus 4 কিমান হ'ব 12 থাকিব ইয়াত 4 আৰু p কি হৈ আছে পূৰণ হৈ আছে সো আমি ইয়াৰ 4 টো নাইকিয়া কৰিব হলে কি কৰিব লাগিব 4 এটা হৰণ কৰিব লাগিব হয়নে যদি বাওফালে 4 এটা হৰণ কৰিছো তেন্তে আমি হুফালে 4 এটা হৰণ কৰিব লাগিব নেক্সট হোৱা ইয়াত 4 কেনসেল আউট গ'ল নাইকিয়া হৈ গ'ল থাকি গ'ল p equal to কিমান হৈ গ'ল 4 এ 12 কেবাৰ যায় 3 বাৰ যায় সো p equal to 3 বুজি পালানে বহুত সহজ পদ্ধতি ওকে এবাৰ নেক্সট আমি ৰমান নম্বৰ 3 টো চাওঁ ইকুৱেশ্যনটো একেই হয় ওকে একেটা প্ৰশ্নই হয় মাত্ৰ ইয়াত লিখা সেন্টেন্স কিটা বাক্যকিটা হলনি কৰি দিছে সো ৰমান নম্বৰ 3 টো চাইছো এবাৰ ওকে ৰমান নম্বৰ 3 টো আমাক প্ৰশ্নটো একেটা কথাই কৈছিলে যে if the graph of the equation 2y equal to ax minus 4 passes through the point 1, 2 then find the value of a যদি 2y equal to ax minus 4 সমীকৰণৰ লেখডাল 1.2 বিন্দুৰ মাজেৰে যায় তেন্তে a ৰ মান নিৰ্ণয় কৰা কি কৈছে ইয়াত যেনবা কথাটো উল্টাকে কৈছে যে 2y equal to ax minus 4 এই সমীকৰণটোৰ কাৰণে এই ইকুৱেশ্যনটোৰ কাৰণে আমি যোনডাল গ্ৰাফ পাম যোনডাল লেখ পাম হে লেখডাল এই বিন্দুটোৰ ওপৰতে যায় বুলি কৈছে 1,2 পইণ্টৰ ওপৰতে যায় বুলি কৈছে তেন্তে চোৱা যদি লেখডালত গ্ৰাফডালত যদি এই পইণ্টটো থাকিবলৈ হয় তেন্তে আমি অলৰেডি গম পালো যে 1,2 কি হ'ব লাগিব এই ইকুৱেশ্যনটোৰ এই সমীকৰণটোৰ সমাধান হ'ব লাগিব সলিউশ্যন হ'ব লাগিব আৰু সলিউশ্যন যদি হয় তেন্তে x ৰ জায়গাত x ৰ মান আৰু y জায়গাত y মান বহাব পাৰো কাৰণ ইয়াত x ৰ মানটো কিমান হয় প্ৰথম মানটো সদায় x ৰ মান আৰু দ্বিতীয় ভ্যালুটো কি হয় দিয়ে সদায় y ভ্যালুটো কথা কয় therefore ইকুৱেশ্যনটো কিমান হয় therefore 2y equal to ax minus 4 ইয়াতে আমি বহাই দিম 2y 2 আৰু y কি হৈ আছে ইয়াত পূৰণ হৈছে সো 2 into y মান কিমান হয় 2 equal to a into x ৰ মান কিমান হয় x ৰ মানটো কিমান হয় 1 হয় minus 4
বহাই দিলোঁ 2 × 2 কিমান হৈ গ'ল 4 ইকুৱেল টু a × 1 a হ'ব -4 আমি নেক্সট কি কৰিলোঁ এই 4টো নাইকিয়া কৰিব হ'লে আমি কি কৰিব লাগিব ইয়াৰ লগত আৰু এটা +4 যোগ দিব লাগিব চ' -4ৰ লগত যদি আমি +4 এটা কৰোঁ তেন্তে আমি কম্পালচৰি তাক বাওঁফালে +4 এটা লগাই দিব লাগিব হ'লে যি কাম কৰোঁ আমি ইকুৱেশ্যনত বাওঁফালে যোনটো কাম কৰোঁ সোঁফালে আমি একেটা কামেই কৰিব লাগে এইবিলাক নিয়ম হয় চ' 4 + 4 হৈ গ'ল 8 আৰু ইয়াৰ পৰা -4 + 4 কিমান হৈ গ'ল 0 হৈ গ'ল মানে a মানটো আমি পাই গ'লোঁ a মানটো কিমান হয় 8 হয় বুজি পালানে চ' এটা কথা ডাইৰেক্টলি মনত ৰাখিবা যে যেতিয়া if the graph of a linear equation in two variable passes through any point then that point will always be the solution of the given equation কি বুলি ক'লো যদি এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখডাল যিকোনো এটা বিন্দুৰ ওপৰেদি যায় তেন্তে সেই বিন্দুটোৰ মানকেইটা সদায় ইকুৱেশ্যনটোৰ সমীকৰণটোৰ কি হ'ব লাগিব সমাধান হ'ব লাগিব আৰু সেইটো কাৰণে তোমালোকে ডাইৰেক্টলি x আৰু y মানটো বহাই দিব পৰা আৰু তাৰ পৰা অটোমেটিকলি আমাৰ যিহৰ মানটো বিচাৰে সেইটো নিজে নিজে তাৰ পৰা ওলাই যায় যদি ভিডিঅ'টো ভাল লাগিছে ডোন্ট ফৰগেট টু লাইক subscribe যদি কৰা নাই subscribe কৰা and share it thank you